Hello friends, মই বহুত ইম্পৰ্টেণ্ট কথা এটা ক'বলৈ বিচাৰিছোঁ আজি। সকলোৰে কাৰণে ইম্পৰ্টেণ্ট হ'ব বুলিয়ে মই ভাবি পেলাই ভিডিঅ'টো বনালোঁ। বিশেষকৈ মাকসকলে জানি লোৱাটো খুবেই প্ৰয়োজন। মোৰ ল'ৰা এতিয়া 4 পালে, ক্লাছ 3ৰ পৰা 4 পালে। সি মানে এটা ডাঙৰ ভুল এটা কৰি আছিলে। মই একেবাৰে নাজানিছিলোঁ। সেইটো হৈছে সি দেখিছেনে এই পেপাৰত সূতাডাল এনেকৈ ভৰাই গাঁঠি দিব নাজানে। তাৰ প্ৰথম পৰীক্ষাটো ফাইনেল যিটো বছৰেকীয়া পৰীক্ষা ফেব্ৰুৱাৰী 28 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছিলে, অসমীয়া আছিলে সেইদিনাখন সি তাক যেতিয়া মই লৈ আনিবলৈ যাওঁ স্কুলৰ পৰা, তেতিয়া সি মোক ক'লে, মা আজি মোক মাইনাছ দিলে, মিছে মাইনাছ পইণ্ট দিলে। মই বোলো কেলৈ দিলে, তুমি চিটিং কৰিছিলা নেকি? কৈছে মই একো চিটিং কৰা নাই, এনেকৈ মোক তাৰ ফ্ৰেণ্ড এগৰাকীয়ে সদায় তাক এনেকৈ বহীখন চিলাই দিয়ে, আৰু ফ্ৰেণ্ডজনে যেতিয়া তাৰ বহীখন চিলায় তেতিয়াই তাক আহি দেখে মিছে আৰু গালি দিয়ে যে বেলেগৰ বহী বেলেগে তাত আছে বুলি ভাবি পেলাই মাইনাছ পইণ্ট দিয়ে। এই ল'ৰাজনকো দিয়ে, ফ্ৰেণ্ডজনকো দিয়ে, তাকো দিয়ে তাৰপিছতে মই এনেকুৱা বেয়া লাগিলে। তাৰ ফ্ৰেণ্ডটোৱে সদায় ক্লাছ 1ৰ পৰা তাক এনেকৈ বান্ধি দি আহি আছে, বহীখন এনেকৈ ৰছীৰে চিলাই দিয়ে ক্লাছ 1ৰ পৰা। ভাবক, মই যে এই কথাটো একেবাৰে জনা নাছিলোঁ, একদমেই ভবা নাছিলোঁ যে সি এনেকৈ বান্ধিব নাজানে। আৰু সি ঘৰতো আহি নকয়, কথাবোৰ কোৱাও নাছিলে যে সদায় তাৰ ফ্ৰেণ্ড ধ্যানমেই বান্ধি দিয়ে বুলি নকয়, সদায় তাৰ ফ্ৰেণ্ড ধ্যানমে বান্ধি দিয়ে তাক, বহীবোৰ চিলাই দিয়ে। আৰু এইবাৰ কি হ'ল, তাৰ বেড লাক আছিলে, মিছে দেখা পালে আৰু দেখা পাই পেলাই দুইজনকে মাইনাছ পইণ্ট দি দিলে। মই ভাবিছোঁ তেওঁলোকে মাইনাছ পইণ্ট দিয়াৰ আগতে কথাবোৰ চালি জাৰি চাব লাগে, তাৰপিছতহে দিব লাগে। আৰু আছামিজ পেপাৰ আছিলে, যিহেতু সি গোটেইখিনি অসমীয়া পেপাৰৰ গোটেইখিনি জানে, তাৰ উপৰিও ধ্যানমো ভাল ল'ৰা, সিও গোটেইখিনি জানে, তো সিহঁতে কোনো ধৰণৰ চিটিং নকৰে, সেইটো একদম নিশ্চিত। গতিকে উপায় নাপায় মই ক্লাছ টিচাৰক ফোন কৰিলোঁ, জনালোঁ। ক্লাছ টিচাৰে বুজি পালে বাৰু, কিন্তু মই যে একদম দুখিত যে মই ল'ৰাটোক আজিলৈকে শিকোৱা নাই চিলাবলৈ। আৰু এয়া দেখিছে, আজি মই আকৌ নেক্সট পৰীক্ষাৰ কাৰণে চিলাবৰ কাৰণে একদম পূৰা বহি চহি উলিয়াই এনেকৈ চিলাবলৈ শিকাই আছোঁ। বহুত বাৰ কৰি লাষ্টত সি ছাকচেছ হ'ল। গতিকে তাকে ক'ব বিচাৰিছোঁ যে আপোনালোক যোনে মোৰ ভিডিঅ'টো চাই আছে, মাকসকলক কৈছোঁ, ল'ৰাক শিকাওক যদিহে শিকোৱা নাই। মোৰ দৰে কিছুমানে চাগে নিশিকাবও পাৰে। গতিকে চাওকচোন, গোটেই ৰাতিটো শিকাই আছোঁ, ৰাতি নোশোৱালৈকে চেষ্টা কৰি আছে। বেচেৰায়ো খুব ভয় খালে, খুব বেয়া পাইছে, খুব দুখ পাইছে সি এনেকুৱা এটা হ'ল কাৰণে, আৰু বেয়াও লাগিছে তাৰ কাৰণে। ময়ে যে শিকোৱা নাছিলোঁ ইমান দিন, ময়ো কেনেকুৱা ধৰণৰ মাক হ'ব লাগিব চাওকচোন। আৰু গতিকে মই সকলোকে কওঁ, যাতে যদি আপোনালোকে এতিয়ালৈকে এনেধৰণে শিকোৱা নাই, শিকাই লওক। আগতে আমি আৰু ষ্টেপলাৰ মাৰিছিলোঁ, আমাৰ চকীদাৰে আহি মাৰি দিছিলে। পেপাৰ এক্সট্ৰা যদি পেপাৰ লৈ লওঁ পৰীক্ষাত, আমাৰ চকীদাৰে MP স্কুলত পঢ়ি থকা দিনৰ কথা কৈছোঁ, চকীদাৰজনে আহি পেলাই, চকীদাৰ ককাই বুলি কৈছিলোঁ, তেখেতে আহি গোটেই সোপাকে গোটেই ল'ৰা ছোৱালীবিলাককে ষ্টেপলাৰ মাৰি দিয়ে। কাৰ বহি হৈছে, একদম লাষ্ট 15 মিনিট থাকোঁতেই আহি ষ্টেপলাৰ লগাই যায়। ৰছী নাছিলে যেনিবা তেতিয়া, এনেধৰণে ৰছী চাওকচোন বাৰু, গাঁঠি দিবই নাজানে বেচেৰা। বহুতে নাজানিব পাৰে দেই, গতিকে কৈ থলোঁ কথাটো, উপকৃত হ'ব বুলি।